কঙ্কসরামর্তনম দৈবগীরয়ানন্দম কৃষ্ণ বন্দে জগদ্গুরুম হরি ওম কোটিবাদানম পঙ্গুরম ময়তিগিরিম ইয়াচ্চিপাতমহং বন্দে পরমানন্দম মাধব হরি स्तंभे सराहना दूतय इतिहास दुःखस्तंभे जड़योरुदय नाभिलेखे पुष्पमे सत्ते वैकतल अस्तमे अस्तमे काला कमला जुगल कंठलेखे नवमे दशमे जड़तुण्ड एकादश गलाते द्वादशे वैलमुण्ड भागवत मूर्ति महामनोहर तमाल अधिक वर्ण श्यामतले बड़हरि राम 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 विदुर परम धीर गोविंद दाख आयु दीन बंधु बांधव बड़ एरियाख चली जाइबा विदुर तीर्थ करंग मने उदब हईते पासे माखन चली जाइबा विदुर तीर्थ करंग मन उदब हईते पासे माखन आगे तत पद्य कथा शुनिও সাম্প্রত দুই সম্প্রদায়ে প্রবর্তিল ভাগবত পদ্মকল্পে নারায়ণে ব্রহ্মাত কহিলা ব্রহ্মা নারদ দেহু ব্যাপক জনাইলা দেহু অধিকারী দেখি হুকত কহিলা সুখে দিবা কৰি বিপৰি বনাইলা মুনিয়ে কি কৰিলে পৰীক্ষিত জনালে মানে উপমুখে আহি বৈলন্ত বিদিত বা বৈলন্ত ভূমিত ভূপমুখে অনাগাদি ঋষিটো কহিলাই এই মত অনন্ত স্বৰূপে হৰি এই ভাগৱত অনাগাদি ঋষিটো কহিলাই এই মত অনন্ত স্বৰূপে এই হৰি এই ভাগৱত সনাতন সনত কুমাৰ সদানন্দ আদি এই সকলোৱে এই কথাখিনি এৰাম তাৰি তাৰ তাৰা তাৰি মুনি সাংখ্যয়ন কটিলন্ত সাংখ্যয়নতে পৰা কৰে লভিলন্ত ইজনৰ পৰা ইজনত গৈ আছে এতিয়া পৰাগমণিয়ে পালে তাত হন্তে লভিলা মইতে মহাভাগ মতে অৰ কিপাত বিদুৰে পাইলা লাগ বিদুৰে কেনেকৈ পালে মত্যৰ কিপাতহে পালে মত্যও মুনি শ্ৰেষ্ঠ মুনি নাৰায়ণ সম্প্ৰদায় সংক্ষেপে বিয়া কথা দ্বিতীয় স্কন্ধত তাক কহিলা সৰ্বথা আবেদে গৈ অনন্তৰ অৰ্থ চয় বিস্তৰ কৰিয়া তাৰ কহিব নিৰ্ণয় প্ৰথমতে মতে বিদুৰ সমাগম চাৰি অধ্যায়ত কহিব মনোৰম প্ৰপঞ্চৰ নিৰূপণ অষ্টম অধ্যায় সপ্তমে বৰাহ লীলা পতন্তৰ নায় বৰাহ লীলাটো সপ্তম স্কন্ধত আছে পূৰ্ণ একে সৃষ্টি কথা কৰি সমাপন কপিলত নহৈব চাৰি অধ্যায়ন তাত পাছে নৱমে মাতৃত কৃপাময় ভক্তি হমে আত্মজ্ঞান কৰিবায়ুদয় কপিল ভগৱান এতিয়া কপিলো এজন ভগৱানে এতিয়া কপিল মুনিৰ মাতৃয়ে ক'ৰ পৰা জ্ঞান ল'লে ভাগৱতৰ জ্ঞান এই যে দেৱহতী
দেৱহূতিয়ে গোটেই জ্ঞানখিনি তেওঁ পুত্ৰ কপিলৰ পৰাই পাইছে। এই মতে ইটো স্কন্ধ 33 অধ্যায়ত প্ৰগতিয়াতয় তাক কৰিলো হাইজ্ঞাত। দ্বিতীয় স্কন্ধৰ অন্তে বুলিলন্ত হুকে পদ্মকল্পে কহু ৰাজা শুনি উৎসুকে। আবেৰি কি এই প্ৰতিজ্ঞাত অৰ্থ যত ইতিহাস কথা তুলি ৰাজাৰ দয়াগত। বিস্তৰ কৰিয়া তাক কহা কিবা মই উপনিষদতি পৰীক্ষিত মহাৰায়। তুমি জীৱায়া মাত পুছিলাই অৰ্থ জয় আতপূৰ্ব কথাই শুনা মহাকয়। যিসকলে ইচ্ছুক বা শুনিবলৈ ইচ্ছা কৰে অকণমান মন দি কথাখিনি বুজিব। অধ্যায়টোৰ নাম হৈছে বিদুৰ আৰু উদ্ধৱ সংবাদ। বাদ মানে কি বাৰু জানেনে আপোনালোকে? বাদ মানে আলোচনা কৰা। আমি ইজনে সিজনে বিনিময় কৰোঁ কিহৰ? ভাৱৰ যেতিয়া বিনিময় কৰোঁ তাক কয় বাদ। দ্বিতীয় হৈছে বিবাদ। বিবাদ মানে কাজিয়া কৰা, ইজনে সিজনে কথা বতৰাক লৈ কাজিয়া কৰা। এতিয়া আমি বাদ, বিবাদ আৰু সংবাদটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। কোনে পাতে? যিসকলে ভকতে ভকতক লগ পায়, প্ৰিয়জনে প্ৰিয়জনক লগ পায়, আত্মীয়ক লগ পায়, তেতিয়া কিন্তু তাত কোনো ধৰণৰ হাই কাজিয়া নহয়। মনত ৰাখিব, বাদ 3 প্ৰকাৰ: বাদ, বিবাদ, সংবাদ। সংবাদ কোনে আলোচনা কৰিছে? বিদুৰ আৰু উদ্ধৱে। এতিয়া আমি নিজকে প্ৰশ্ন কৰোঁ, আমি বাদত আছো, বিবাদত আছো, নে সংবাদত আছো? সংবাদ হলে মনত ৰাখিব, ইজনে সিজনৰ আত্মীয়ৰ মনৰ কথাখিনিহে শ্বেয়াৰ কৰে, বিনিময় কৰে। বিবাদটো কাজিয়া কৰে, আমি কাজিয়া কৰিবলৈ আহিছো, এইজনৰ লগত আমি ফাইট কৰিম, তেওঁলোক ইমান পণ্ডিত, গতিকে ফাইট কৰিবলৈ অহা মানেই কিন্তু সেইটো বিবাদ। গতিকে আমি ইয়াত বিবাদ কৰিবলৈ অহা নাই, আমি সংবাদ কৰিবলৈ আহিছো। সংবাদ, সং মানে একেলগে বহি ঈশ্বৰৰ কথা শুনিবলৈ আহিছো। বুজি পাইছেনে বাৰু? এতিয়া শুনক, বিদুৰ আৰু উদ্ধৱ। বিদুৰৰ সম্পৰ্কে জানেনে বাৰু? বিদুৰ